আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আপোনালোকে জানেনে কোৰ্টৰ জৰ্জনে কোনো এজন ব্যক্তিৰ মৃত্যুদণ্ড দিয়াৰ পিছত ব্ৰেইনৰ নিপটো কিয় ভাঙি দিয়ে আৰু ডক্টৰে অকল বগা ৰঙৰ কাপোৰ কিয় পিন্ধে বন্ধুসকল আপোনালোকৰ সকলোৰে ঘৰতে গেছত ভাত বনায় কিন্তু আপোনালোকে জানেনে গেছ চিলিণ্ডাৰ ৰং কিয় ৰঙা যদি নাজানে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক মই আপোনালোকৰ কাৰণে আজি লৈ আহিছো দেশ বিদেশৰ কেইটামান ইম্পৰ্টেণ্ট ফেক্ট এক নম্বৰটো জানো আহক আপোনালোকে জানেনে জাপানত কোনো ছোৱালীয়ে যদি কোনো ল'ৰাক ভাল পায় তেতিয়া ছোৱালীজনীয়ে ডাইৰেক্ট নকয় ভাল পাওঁ বুলি ইয়াৰ সলনি ছোৱালীয়ে ল'ৰাজনৰ চাৰ্টৰ ছেকেণ্ড বুটামটো বিচাৰে কিয়নো জাপানৰ মানুহসমূহৰ বিশ্বাস যে চাৰ্টৰ ছেকেণ্ড বুটামটো মানুহৰ বুকুৰ একেবাৰে কাষত থাকে সেই কাৰণে বিচৰাজনে বুজি পায় যে ছোৱালীজনীয়ে বুটাম বিচৰা নাই তাৰ পৰা ভাল পোৱা বিচাৰে নাম্বাৰ 2 বন্ধুসকল আপোনালোকে ছুইজাৰলেণ্ড দেশৰ নাম শুনিছে চাগে কিন্তু আপোনালোকে জানেনে ছুইজাৰলেণ্ডত ৰাতি 10 বজাৰ পিছত আপোনালোকে টয়লেট যাব নোৱাৰে কিয়নো 10 বজাৰ পিছত যিকোনো শব্দই টোপনিৰ পৰা জগাই তুলিব পাৰে সেই কাৰণে টয়লেট ফ্লাছৰ সাউণ্ডে গোটেই এপাৰ্টমেণ্ট শব্দ কৰি টোপনিৰ পৰা জগাই দিব পাৰে সেই কাৰণে 10 বজাৰ পাছত ছুইজাৰলেণ্ডত টয়লেট যোৱা বন্ধ যদি তাত সেইটো ভুল কৰে তেতিয়া জেললৈ যোৱাৰ পৰা আপোনাক কোনো ৰাখিব নোৱাৰে নাম্বাৰ 3 আপোনালোকে দেখিছে চাগে কোনোবা লোকে আপোনাৰ লগত কথা পাতি থকা মাজে মাজে সেই ব্যক্তিজনে নিজৰ নাকটো খজুৱায় থাকে কিন্তু আপোনালোকে কেতিয়াবা ভাবেনে সেই ব্যক্তিজনে তেনেকুৱা কিয় কৰে সাইকোলজিৰ মতে যেতিয়া কোনো এজন ব্যক্তিয়ে কথা পাতি থকাৰ সময়ত নিজৰ নাক খজুৱায় তেতিয়া হয়তো তেওঁ বহুত নাৰ্ভাছ ফিল কৰে আৰু ভাবে যে সন্মুখৰজনে তেওঁৰ কথা কি ভাবি আছে নাম্বাৰ 4 বন্ধুসকল ঘৰত ভাত বনোৱা গেছ চিলিণ্ডাৰ ৰং ৰঙা হোৱাৰ কাৰণ ৰঙা ৰং বিপদৰ সংবেদ আৰু ইয়াত আমি বহু দূৰৰ পৰা দেখা পাওঁ আৰু ৰঙা ৰং LPG চিলিণ্ডাৰ চিনি পাবলৈ সহজ হয় নাম্বাৰ 5 বন্ধুসকল আপোনালোকে হস্পিটেল বা লেবলৈ যায় তেতিয়া আপোনালোকে দেখিছে হয়তো ডাক্তৰ আৰু নাৰ্ছে বগা ৰঙৰ কোট পিন্ধে তেতিয়া আপোনালোকৰ মনত আহে চাগে ডক্তৰ আৰু নাৰ্ছে কিয় বগা ৰঙৰ কোট পিন্ধে কিয়নো হস্পিটেল আৰু লেবত বহুত মেডিকেলৰ কেমিকেল থাকে যিবোৰ সহজতে ডক্তৰ বা নাৰ্ছৰ কাপোৰত লাগে আপোনালোকে জানে যে বগাই এনেকুৱা কাপোৰ যিবোৰ কেমিকেলসমূহ সম্পূৰ্ণৰূপে জিলিকি যায় সেইকাৰণে ডক্তৰে বগা ৰঙৰ ড্ৰেছ দিছে আৰু বগা ৰং শান্তিৰ প্ৰতীক যি ডক্তৰৰ উদ্দেশ্য বুজায় নাম্বাৰ 6 বন্ধুসকল আপোনালোকে টিভি বা চিৰিয়েলত দেখিছে চাগে যেতিয়া কোনোবা এজন জৰ্জে কোনো এজন দুখীক মৃত্যুদণ্ড দিয়ে তেতিয়া জৰ্জনে যিটো প্ৰেনেৰে দি সেই শাস্তি দিয়ে তেতিয়া সেই প্ৰেমটো নিপটো ভাঙি দিয়ে আপোনালোকে ভাবিছে চাগে এনেকুৱা কিয় কৰে কিয়নো জৰ্জনে তেনেকুৱা কৰাৰ কাৰণ হৈছে যে যিটো প্ৰেনৰ লগত এবাৰ এজন ব্যক্তিক মৃত্যুদণ্ড দিয়ে সেই প্ৰেনটো যাতে আকৌ ইউজ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰেনটো নিপটো ভাঙি দিয়ে নাম্বাৰ 7 বন্ধুসকল আপোনালোকে থিয় হৈ পানী খায় নেকি যদি আপুনি থিয় হৈ পানী খায় তেতিয়া আপোনাৰ লাঞ্চ আৰু হাৰ্টত বহুত সমস্যাৰ দেখা দিব পাৰে সেই কাৰণে মনত ৰাখিব যে সদায় আপুনি বহি পানী খাব তেতিয়া আপোনাৰ মগজুটোৱে বেছি ফাষ্ট কাম কৰিব আৰু আপুনি আপোনাৰ কাম বেছি ফাষ্ট কৰিব পাৰিব বন্ধুসকল আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব